ইতিমধ্যে মুখ্যমন্ত্ৰীদেৱে ঘোষণা কৰিছে যে অহা 1 এপ্ৰিলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা লাখপতি বাইদেউ কাৰণে 10,000 টকা সকলো মহিলাকে প্ৰদান কৰা হ'ব যিসকলৰ বৰ্তমান নতুনকৈ লিষ্টত নাম আহিছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে এতিয়া ফাইনেল লিষ্ট এখন আহিছে যিসকলৰ নাম আছে সেই লিষ্টত তেখেতসকলেহে এই 10,000 টকাটো লাভ কৰিব। তো আপোনালোকে লিষ্টখন কেনেকৈ চাব মই আপোনালোকক আজিৰ এই ভিডিঅ'ত দেখুৱাম। তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। পোনপ্ৰথমে আপোনালোকে যিকোনো ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰাৰ পিছতে আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব MMUA বুলি চাৰ্চ কৰি দিব টাইপ কৰি। এতিয়া চাওক আপোনালোকৰ ওচৰত ইয়াতে বহুকেইটা এনেকুৱা অপশ্যন আহিছে। ইয়াতে চাওক আপোনালোকে বহুকেইটা অপশ্যন আছে। ইয়াতে এনালিটিক্স বুলিও আছে। তো ইয়াতো আপোনালোকে ক্লিক কৰিব পাৰে নতুবা ইয়াতে ক্লিক কৰিব পাৰে। তো ইয়াত আপোনালোকে ক্লিক কৰিলে এই ৱেবছাইটটোত আৰু এতিয়া চাওক আপোনালোকৰ ওচৰত এনেকুৱা আহিলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তো এতিয়া আপোনালোকে লিষ্টখন কেনেকৈ চাব নহয় জানো। তো ইয়াত অপশ্যন নাই এলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনিতো আগতে হৈ গ'ল নহয় জানো যিহেতু ফৰ্ম ফিল আপ কৰাই হৈছে। তো এতিয়া আপোনালোকে কেনেকৈ চেক কৰিব। তো পোনপ্ৰথমে এই 3 লাইনটো দেখিছে নহয় আপোনালোকে এই 3 লাইনটোত ক্লিক কৰিব। এই 3 লাইনটোত যেতিয়া ক্লিক কৰিব আপোনালোকৰ ওচৰত এনেকুৱা এটা লিষ্ট আহিব হোম এনালিটিক্স এলিজিবিলিটি ক্ৰাইটেৰিয়া তাৰপিছত লাখপতি DD। তো এতিয়া আপোনালোকে এই এনালিটিক্স অপশ্যনটোত ছেকেণ্ড অপশ্যনটোত এনেকৈ ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ ওচৰত এনেকুৱা এটা আহিছে লিষ্ট। তো ইয়াতে চাওক ডিষ্ট্ৰিক্ট ৱাইজ ডাটা। তো ইয়াতে গোটেই জিলাখনৰ ডাটাখিনি আছে। ইয়াতে কোনটো জিলাত কিমান কি হৈছে তো এনেকৈ চাব। এতিয়া আপোনালোকে আপোনালোকৰ নিজৰ জিলাখন ইয়াতে চিলেক্ট কৰিব। যিটো হয় আপোনাৰ নিজৰ জিলা কোনখন জিলাৰ হয় আপুনি সেইটো চিলেক্ট কৰিব। যেনিবা মই ইয়াতে ধেমাজি চিলেক্ট কৰি দিলোঁ। ইয়াত ধেমাজিত দিলোঁ নহয় জানো। তো এতিয়া চাওক ইয়াত ধেমাজিত ক্লিক কৰাৰ লগে লগে সেই জিলাখনৰ ব্লক কেইখন আছে ইয়াতে শ্ব' কৰিছে আৰু সেই ব্লকখিনিৰ নামত কিমান শ্ব' হৈ আছে ইয়াতে চাওক আপোনালোকে দেখা পাই আছে। এতিয়া চাওক ইয়াতে বৰদলনি আছে ইমান 17,894টা। ইয়াতে ফৰ্ম কালেক্টেড কিন্তু ইয়াতে ফৰ্ম এপ্ৰুভ হৈছে কিমান চাওক আপোনালোকে 16,946টা। অৰ্থাৎ ইয়াতে চাওক ফৰ্ম ৰিজেক্ট হৈছে কিমান 948টা ফৰ্ম ৰিজেক্ট হৈছে। অৰ্থাৎ 948জন বেনিফিচিয়াৰীয়ে এই পইচাটো নাপাব। অৰ্থাৎ তেখেতসকলৰ নামটো কৰ্তন গৈছে। তো ইয়াতে 17,894 আছিলে ইয়াতে 16,946 হ'ল আৰু বাকীখিনি ৰিজেক্ট হৈ গ'ল। তো এতিয়া আপোনালোকৰ যদি এই লিষ্টত আপোনাৰ সংখ্যাটোত আছে আপোনাৰ নামটো আছে তেনেহ'লে আপোনালোকে লাভ কৰিব। আৰু যদি আপোনাৰ এই ৰিজেক্ট লিষ্টত গ'ল আপোনাৰ নামটো তেনেহ'লে আপুনি লাভ নকৰে। এতিয়া ইয়াতে চাওক ক্লিক কৰিব পৰা ব্যৱস্থা নাই। ইয়াতে কেনেকৈ আপুনি আপোনাৰ নামটো আছে নে নাই চেক কৰিব নহয় জানো। তাৰ কাৰণে আপোনালোকক মই দেখুৱাম। আপোনালোকে এটা কাম কৰিব তাৰ কাৰণে এতিয়া চাওক ইয়াতে এই লগইন অপশ্যনটো দেখিছে নহয় আপোনালোকে এই লগইন অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰি দিলোঁ লগইন অপশ্যনটোত। এতিয়া চাওক ইয়াতে এনেকুৱা অপশ্যন আহিলে ইয়াতে কৈছে যে ইয়াত এটা ID দৰকাৰ হ'ব আপোনাৰ লিষ্টখন চাবৰ কাৰণে। তো পোনপ্ৰথমে আমি চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিলোঁ। চিলেক্ট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক দুটা অপশ্যন আহিলে GP ভেৰিফায়াৰ আৰু ডিষ্ট্ৰিক্ট নট। এতিয়া চাওক এই দুজন ব্যক্তিৰ IDৰ দৰকাৰ হ'ব আপোনাৰ লিষ্টখন চাবৰ কাৰণে। যদিহে আপোনাৰ লগত আছে আপুনি চাব পাৰিব লগইন কৰি। আৰু যদি নাই তেনেহ'লে আপোনাৰ GP ভেৰিফায়াৰ কোনজন হয় তেখেতৰ ওচৰত যাওক আৰু তেখেতৰ থ্ৰুৱেদি আপোনাৰ লিষ্টখনত নাম আছে নে নাই চাওক। কাৰণ কিয় তেখেতৰ ID আৰু পাছৱৰ্ডৰ বাহিৰে আপোনালোকে কোনেও অ'পেন কৰিব নোৱাৰিব সেই লিষ্টখন। কাৰণ তেখেতৰ লগতে এই চিক্ৰেটখিনি দিয়া আছে। তো সেয়েহে আপুনি তেখেতৰ ওচৰত যাওক আৰু আপোনাৰ নামটো আছে নে নাই আপুনি চেক কৰক। যদিহে আপোনাৰ লিষ্টত নাম আছে তেনেহ'লে আপুনি লাভ কৰিব আৰু যদি আপোনাৰ লিষ্টত নাই তেনেহ'লে ৰিজেক্ট হৈছে আপোনাৰ লিষ্টটোত নাম নাই আৰু আপুনি লাভ নকৰিব। সেয়েহে আপোনালোকে এতিয়াই সোনকালে গৈ আপোনালোকে চাওক কাৰণ মাজত মাত্ৰ এটা দিন বাকী আছে। মই ভিডিঅ'টো আপলোড কৰালৈকে এটা দিন বাকী আছে কেৱল। আৰু আপোনালোকে সেই এটা দিনৰ ভিতৰতে আপোনালোকে চেক কৰি লওক আপুনি লাভ কৰিব নে নকৰিব। নহ'লে আপুনি পিছত গৈ মানে কি হ'ব নিৰাশাত ভুগিব। কাৰণ কিয় আপুনি লাভ নকৰিলে মোক নিদিলে বুলি। সেয়েহে আপুনি এতিয়া চাই লওক আৰু নিশ্চিন্ত হওক যে আপোনাৰ নামটো আছে তেতিয়াহ'লে আপুনি লাভ কৰিব আৰু যদি নাই তেনেহ'লে আপুনি লাভ নকৰিব। তো সেয়েহে আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো। আগতে বহুকেইটা অপশ্যন আছিলে ইয়াতে কিন্তু বৰ্তমান দুটাই অপশ্যন দিছে লিষ্টখন চাবৰ কাৰণে। তো সেয়েহে আপোনালোকে এই দুজন ব্যক্তিৰ বাহিৰে বেলেগৰ ওচৰত গৈ আপোনালোকে লাভ নাই। কাৰণ কিয় আপোনালোকে এই দুজন ব্যক্তিৰ যদি ID আছে তেতিয়াহে চাব পাৰিব আৰু যদি নাই তেতিয়াহ'লে চাব নোৱাৰিব। তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো। যদিহে ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগতে সেই কাষত থকা নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে মই যেতিয়া নতুন নতুন ভিডিঅ' আপলোড দিম তেতিয়া পোনপ্ৰথমে আপোনাৰ ওচৰত যায় আৰু আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। তো নেক্সট এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।